ধৰি লোৱা তুমি এটা ৰাস্তাই ক'ৰবাত খোজকাঢ়ি গৈ আছা আৰু সেই সময়তে এজন মানুহ দৌৰি দৌৰি তোমাৰ ফালে আহিছে আৰু আহিয়ে মানুহজনে তোমাক প্ৰশ্ন কৰিছে, মোক সোনকালে কোৱাচোন, সোনকালে কোৱা, 4792 সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়নে নহয়? এতিয়া মানুহজনৰ প্ৰশ্নত তুমি অলপ দেৰিৰ বাবে চিন্তাত পৰিলা, কিন্তু অৱশ্যে তুমি এটা পদ্ধতি নজনা নহয় যাৰ দ্বাৰা তুমি ক'ব পাৰিবা যে 4792 সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়নে নহয় বা 3 এটা গুণিতক হয়নে নহয়। আৰু সেই পদ্ধতিটো কি? সেই পদ্ধতিটো হ'ল তুমি এই সংখ্যাটোৰ অংককেইটা যোগ কৰি চাব লাগিব। যদিহে সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 3 দ্বাৰা বিভাজ্য হয় তেন্তে উক্ত সংখ্যাটো আমাৰ 3 দ্বাৰা বিভাজ্য হ'ব। তুমি তেন্তে লৰালৰিকে সেই কামটো কৰিবলৈ আগবাঢ়িলা। তুমি কি কৰিবা? অংককেইটা মানে 4, 7, 9, 2 এইকেইটা যোগ কৰি চাবা। ঠিক আছে, তেন্তে তুমি যোগ কৰিব ল'লা 4 যোগ 7 যোগ 9 যোগ 2। এতিয়া তুমি দেখিলা যে 4 লগত 7 যোগ কৰিলে 11 পোৱা যায়, 11 লগত 9 যোগ কৰিলে 20 পোৱা যায়, 20 লগত 2 যোগ কৰিলে 22 পোৱা যায়। আৰু তুমি দেখিছা 22 সংখ্যাটো 3 দ্বাৰা বিভাজ্য নহয় বা 3 গুণিতক নহয়। মানে তুমি ক'ব পাৰিবা 4792 সংখ্যাটো 3 দ্বাৰা বিভাজ্য নহয়। তুমি এইটো নিশ্চিত হ'বলৈ আৰু এটা কাম কৰি চাব পাৰা, 22ক পুনৰ যোগ কৰি চাব পাৰা। 22ৰ অংককেইটাক যোগ কৰি চোৱা, 2 যোগ 2। এতিয়া 22ৰ অংককেইটা যোগ কৰিলে কি পোৱা যাব? 4 পোৱা যাব। যিহেতু 4টো 3 দ্বাৰা বিভাজ্য নহয় বা 4টো 3 গুণিতক নহয়, তেন্তে তুমি নিশ্চিতভাৱে ক'ব পাৰিবা 4792 সংখ্যাটো 3 দ্বাৰা বিভাজ্য নহয়। এতিয়া তুমিও সেই কামটোৱে কৰিলা, মানুহজনক তুমি ক'লা যে 4792 সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়নে নহয়? নহয়। এতিয়া মানুহজনে নিজৰ উত্তৰ পালে আৰু নিজৰ ৰাস্তাত গুচি গ'ল আৰু তুমিও নিজৰ ৰাস্তাত গৈ আছা। এইবাৰ এজন বেলেগ মানুহ তোমাৰ ফালে দৌৰি আহি থকা তুমি দেখা পাইছা আৰু মানুহজনে আহি লৰালৰিকে তোমাক প্ৰশ্ন কৰিছে, মোক সোনকালে কোৱাচোন, সোনকালে কোৱা, 3,86,802 সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়নে নহয়? তুমি আকৌ এই সংখ্যাটোত আগৰ পদ্ধতিটো প্ৰয়োগ কৰিবলৈ আগবাঢ়িলা। তুমি কি কৰিবা? তুমি অংককেইটা যোগ কৰি চাবা আৰু অংককেইটাৰ যোগফলটো যদি 3 দ্বাৰা বিভাজ্য হয় বা 3 গুণিতক হয় তেন্তে সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'ব বা 3 গুণিতক হ'ব। তেন্তে তুমি লৰালৰিকে অংককেইটা যোগ কৰিব লৈছা। অংক কি কি আছে? 3 যোগ 8 যোগ 6 যোগ 8 যোগ 0 যোগ 2 আৰু তুমি অংককেইটা যোগ কৰিব লৈছা। এতিয়া দেখিছা যে 3 লগত 8 যোগ কৰিলে 11 পোৱা যায়, 11 লগত 6 যোগ কৰিলে 17 পোৱা যায়, 17 লগত 8 যোগ কৰিলে 25 পোৱা যায়, 25 লগত 2 যোগ কৰিলে 27 পোৱা যায়। এতিয়া স্পষ্টকৈ চোৱাচোন, 27টো কি হয়? 3 দ্বাৰা বিভাজ্য হয়নে নহয়? হয়। বা 27টো 3 এটা গুণিতক হয়। তেন্তে তুমি ক'ব পাৰিবা যে উক্ত সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'ব বা 3 গুণিতক হ'ব। কিন্তু তুমি নিশ্চিত হ'বলৈ তুমি আৰু এটা কাম কৰি চাব পাৰা, 27ৰ অংককেইটাকো যোগ কৰি চাব পাৰা। 27ৰ অংককেইটাক যোগ কৰি চালে কি আহিব? 2 যোগ 7 মানে 9 আহিব। আৰু নিশ্চিতভাৱে 9টো কি? 9টো 3 দ্বাৰা বিভাজ্য হয় বা 9টো 3 গুণিতক হয়। তেনে তুমি ধুনীয়াকৈ ক'ব পাৰিবা এই সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'ব। তেন্তে মানুহজনক তুমি সেই কথাটোৱে ক'লা, এই উক্ত সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়। মানুহজন নিজৰ ৰাস্তাত গুচি গ'ল আৰু তুমিও নিজৰ ৰাস্তাত আহি আছা। আজি তুমি বহুত সুখী, কাৰণ তুমি আজি 2জন মানুহক সহায় কৰিব পাৰিলা। কিন্তু আহি থাকোঁতে তোমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, হয়, এই পদ্ধতিটোৰ দ্বাৰা আমি এটা সংখ্যা 3 দ্বাৰা বিভাজ্য হ'বনে নহয় ক'ব পাৰোঁ, কিন্তু আচলতে এই পদ্ধতিটোৱে কিদৰে কাম কৰে সেই বিষয়ে তোমাৰ জানিবলৈ কৌতূহল উপজিছে বা জানিবলৈ মন কৰিছে। এতিয়া আহাচোন আমি চাওঁ এই পদ্ধতিটোৱে আচলতে কিদৰে কাম কৰে। তাৰ বাবে মই এটা উদাহৰণ ল'ব লাগিব। ধৰি লোৱা তুমি যিকোনো এটা সংখ্যা লৈছা। ধৰি লোৱা মই এটা সংখ্যা লৈছোঁ 498। তেন্তে মই এই সংখ্যাটো কিছু বেলেগকৈ লিখিম বা বেলেগ এটা ৰূপত লিখিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াত চোৱাচোন, একক স্থানৰ অংক কি আছে? একক স্থানৰ অংক আছে 8, দশক স্থানৰ অংক আছে 9 আৰু শতক স্থানৰ অংক আছে 4। শতক স্থানৰ অংক মানে হৈছে 4 পূৰণ 100, হয়নে? তেন্তে মই শতক স্থানৰ ঠাইত কি লিখিব পাৰিম? 4 পূৰণ 100। কিন্তু মই 100 নিলিখি অলপ বেলেগ ধৰণে লিখিম। কেনেকৈ জানানে? 1 যোগ 99। এতিয়া 1 যোগ 99 লিখাৰ লগে লগে আমি ইয়াত দেখিছোঁ যে 99টো 3 দ্বাৰা সম্পূৰ্ণভাৱে বিভাজ্য বা 3 এটা গুণিতক। ঠিক তেনেদৰে ইয়াত দশক স্থানৰ অংক কি আছে চোৱাচোন। দশক স্থানৰ অংক আছে 9। তেন্তে মই 9 ঠাইত কি লিখিব পাৰিম? 9 যোগ 10।
হয়নে? ঠিক তেনেদৰে মই 10 জেগাত বেলেগ এটা ৰূপ লিখিব পাৰিম আৰু সেইটো হৈছে 1 যোগ 9, কাৰণ 10 লিখা বা 1 যোগ 9 লিখা একেই কথা। তেন্তে আমি শতক স্থানৰ অংকটো ঠাইত এনেদৰে লিখিলো আৰু দশক স্থানৰ অংকটো ঠাইত এনেদৰে লিখিলো। তেন্তে একক স্থানৰ অংকটো ঠাইত কি লিখিব পাৰিবা? একক স্থানৰ অংকটো কি আছে? একক স্থানৰ অংকটো আছে 8। তেন্তে ইয়াৰ ঠাইত কি লিখিব পাৰিম? 8 যোগ 1, বা সাধাৰণ ভাষাত ক'ব গ'লে 8 হ'ব। তেন্তে আমি 498ক এটা বেলেগ এটা ৰূপত লিখিলো। এতিয়া এইটো তুমি বিতৰণ বিধি প্ৰয়োগ কৰি ভাঙিবলৈ চেষ্টা কৰাচোন। এতিয়া চোৱাচোন, 4 লগত 1 পূৰণ হৈ আছে, 4 লগত 99 পূৰণ হৈ আছে। যদি তুমি 4 লগত 1 পূৰণ কৰা কিমান পাবা? 4 পাবা। ঠিক তেনেদৰে এটা যোগ চিন। এবাৰ 4 লগত যদি তুমি 99 পূৰণ কৰা কিমান পাবা? 4 পূৰণ 99। ঠিক তেনেদৰে এবাৰ ইয়াত চোৱা, ইয়াতো এবাৰ বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰিবা। ইয়াত কি হ'ব? ইয়াত প্ৰথম 9 লগত 1 পূৰণ হ'ব। 9 লগত 1 পূৰণ কৰিলে কিমান হ'ব? 9 হ'ব। ঠিক তেনেদৰে নেক্সট কি হ'ব? 9 লগত 9 পূৰণ হ'ব। 9 লগত 9 পূৰণ হ'লে 9 পূৰণ 9। এতিয়া 8টো যেনেদৰে আছিলে তেনেদৰে লিখি দিয়া। এতিয়া ইয়াত এটা কথা চোৱা, আমি দুটা বস্তু পাইছো। প্ৰথম হৈছে 4 পূৰণ 99 আৰু নেক্সটটো হৈছে 9 পূৰণ 99। ইয়াতো যিটো 99 আছে সেইটো 3 দ্বাৰা বিভাজ্য, ইয়াতো যিটো 9 আছে সেইটো 3 দ্বাৰা বিভাজ্য। তেন্তে এইকেইটাক আমি অলপ পৃথককৈ লিখিম, বা এইকেইটাক আমি প্ৰথমলৈ লৈ আনিম। ধৰি লোৱা মই এইকেইটাক প্ৰথমলৈ লৈ আনিম। 4 পূৰণ 99 প্লাছ আৰু এইটো 9 পূৰণ 9, মানে মই কি কৰিছোঁ ইয়াত ৰিএৰেঞ্জ কৰিছোঁ, মানে গোটেই ৰাশিটো ৰিএৰেঞ্জ কৰিছোঁ। তাৰপিছত বাকী কি থাকিলে? বাকী থাকিলে 4টো যেনেদৰে আছে তেনেদৰে লিখি দিয়া। তাৰপিছত কি থাকিলে? 9টো যেনেদৰে আছে তেনেদৰে লিখি দিয়া। তাৰপিছত কি থাকিলে? 8টো। তেন্তে আমি এইকেইটা লিখি দিলোঁ। এতিয়া এটা কথা ভালদৰে চোৱা, 99টো কি? 99টো 3ৰ এটা গুণিতক বা 3 দ্বাৰা বিভাজ্য হয়। তেন্তে 99 লগত 4 পূৰণ কৰিলেও কি হ'ব? সেইটো 3 দ্বাৰা বিভাজ্য হ'ব। ঠিক তেনেদৰে 9টো চোৱাচোন, 9টো 3 দ্বাৰা বিভাজ্য। তেন্তে 9 লগত আকৌ 9 পূৰণ কৰিলে সেইটো কি হ'ব? 3 দ্বাৰা বিভাজ্য হ'ব। আকৌ আমি ক'ব পাৰোঁ যে সিহঁতৰ যোগফলটো মানে 4 পূৰণ 99 যোগ 9 পূৰণ 9 3 দ্বাৰা বিভাজ্য হ'ব। তেন্তে আমাৰ প্ৰথম এই গোটেই পাৰ্টটো 3 দ্বাৰা বিভাজ্য। তেন্তে এই উক্ত সংখ্যাটো 498 সংখ্যাটো 3 দ্বাৰা বিভাজ্য হয়নে নহয় সেইটো কোনে নিৰূপণ কৰিব? সেইটো নিৰূপণ কৰিব এই 5ৰ অংশটোৱে। এতিয়া 5ৰ অংশটো কি? ভালদৰে চোৱাচোন। 5ৰ অংশটো এই অংককেইটাৰ যোগফলটো নহয় জানো? প্ৰথম অংকটো 4, দ্বিতীয় অংকটো 9, তৃতীয় অংকটো 8, হয়নে? তেন্তে তুমি যিকোনো এটা সংখ্যাক এনেদৰে লিখিব পাৰিবা। প্ৰথম যিটো অংশ লিখিবা সেইটো সম্পূৰ্ণকৈ 3 দ্বাৰা বিভাজ্য হ'ব, আৰু তাৰ 5ৰ অংশটোত কি আহিব? সংখ্যাটোৰ অংককেইটাৰ যোগফলটো আহিব। এতিয়া যদিহে অংককেইটাৰ যোগফলটো 3 দ্বাৰা বিভাজ্য হয় তেন্তে সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'ব, আৰু যদিহে অংককেইটাৰ যোগফলটো 3 দ্বাৰা বিভাজ্য নহয় তেন্তে সংখ্যাটোও 3 দ্বাৰা বিভাজ্য নহয়। তেন্তে সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'বনে নহয় কোনে নিৰূপণ কৰিলে? অংককেইটাৰ যোগফলটোৱে। এতিয়া আমি যিটো উদাহৰণ লৈছিলোঁ 498, ইয়াত তুমি চোৱাচোন, চাব পাৰা 4 যোগ 9 কৰিলে কিমান পোৱা যায়? 13 পোৱা যায়। 13 লগত যদি 8 যোগ কৰে কিমান পোৱা যায়? 21 পোৱা যায়। তেন্তে 21টো 3 দ্বাৰা বিভাজ্য হয়নে নহয়? হয়। তেন্তে আমি ক'ব পাৰিম যে 498ও 3 দ্বাৰা বিভাজ্য হ'ব।